হৰিয়া আজি আমাৰ এহেতৰ পকেটত এটা গোলাপ ফুল পাইছিলো ৰ अब तू गया बेटा अब तू गया देख এই ৰাজ ভাই মই বৰ বিপদত পৰিছো কি হল কি হ'ল মানে খগেনে যাকে মৰমতে এটা গোলাপ ফুল দিছিল এই লম্পেটৰ পকেটত থৈ মই পাহৰি গৈছিলো বৌৰে এতিয়া পাছি খাবো মোক আজি কল যায় এইটা কি করবে কি বেটা বুদ্ধি হাসবে লাগিল এই এটা কাম কৰিবি তই 2 মিনিটৰ পিছত মোক ফোন মাৰি কিবা এটা বাহানা কৰ আজি মোক বাছো কিবাকে অ ঠিক আছে দে দে ফোন মাৰিবি দে 2 মিনিটমান পিছত নাপাবি কিন্তু ও আইছা ये फंस गया सीएम বা আজি আমাৰ ইউনিভাৰ্চিটি বুলি তোমাৰ মনত আছে গোলাপ ফুলটো যে আনছা থ্যাংক ইউ দে মই এনেকা সৰু সৰু গিফট দিলে সুখী হৈ যা হেই মই সাৰপ্ৰাইজ দিম বুলি ভাবছিলো তুমি সব ৰিভিল কৰি দিলি না আই ফোন আইছে এই ৰাজুৰ লাউড স্পিকাৰ দিছোন ও মাসুমদা গোলাপ ফুলটো কি হলা ও তাই আজি আমাৰ এনিভাৰ্চিটি আছিল না তাই সেই ললাতে তাই মানে মোৰ পকেটত পাছি গোলাপ ফুলটো তাই লৈ লৈছিল তুমি অলপ আগতে ৰং গৈছিলা খগেনে জিয়াকে দিয়া বুলি साले का खोपड़ी तोड़